মিছ লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰক। আছামিজ বেষ্ট পয়েম ধুনুৰ লিখনিৰ সৈতে। ধুনুৰ লিখনিত শুনিবলগীয়া আজি কবিতাৰ শিৰোনাম অনুভৱৰ শব্দস্বৰ। সময়ৰ এটি পৰিধিত সুখ দুখ হাঁহি কান্দোন প্ৰতিবাৰেই দি থৈ যায় কিছু প্ৰাপ্তি অপ্ৰাপ্তিৰ সাঁচি ৰখা কিছু মধুৰ স্মৃতি। সময়বোৰ গৈ আছে দিন সপ্তাহ মাহ আৰু শেষত এটি বছৰৰ পৰিসমাপ্তি। আমিবোৰ ৰৈ গৈছোঁ নেকি? প্ৰতিদিনেই ভাবোঁ আজি এটি নতুন দিনৰ আৰম্ভণি কৰিম আৰু দিনটোৰ শেষত ভাবোঁ আজি কি পালোঁ বাৰু? মই ভবাৰ দৰে হ'লনে কামবোৰ? হয়তো কেতিয়াবা মই ভবাৰ দৰেই কামবোৰ হয় আৰু কেতিয়াবা নহয়। এয়াই জীৱন যি অৰ্শনিৰ্ষে কঢ়িয়াই লৈ ফুৰে আশা স্বপ্ন আৰু এখন কল্পনাৰ ছবি। আমিবোৰ মাথো এটি পুতলাৰ দৰে সময়ৰ কটাবোৰ যেন এটা চাবি আমাৰ বাবে যেতিয়াই মন যায় নিজ ইচ্ছাৰে আমাক ব্যৱহাৰ কৰে। এতিয়া এই পাৰ হৈ যোৱা সময়ৰ মুহূৰ্তবোৰ আমাৰ বাবে কেতিয়াও পুৰণি নহয়। হয়তো মোৰ ডায়েৰীৰ পৃষ্ঠাবোৰ যেন এতিয়াও নতুনৰ দৰেই। প্ৰতিটো পৃষ্ঠাত মোৰ অনুভৱৰ অপৰিণত শব্দ আৰু ছন্দবোৰ সজাই ৰখা হৈছে। আৰু কি ক'ম, মোৰ সুখ দুখৰ ছবিবোৰ যে সেই পৃষ্ঠাবোৰৰ মাজতেই আবদ্ধ। সেয়াই মোৰ বাবে আজিৰ দৰেই প্ৰতিটো পলতে মোৰ ছাৰ দৰে লাগি আছে। কিছু সজীৱ স্মৃতি অনুৰণিত স্পন্দন কেতিয়াবা উশাহত নিঃশব্দ জীৱনৰ ক্ষণ আশা আৱেগ অসম্পূৰ্ণ অনুলিখিত। হয়তো এনেদৰেই ৰৈ যায় কিছু কথা অনুলিখিতভাৱে। মোৰ মনটোৱে অসনিৰ্ষ বিচাৰি ফুৰে বৰ্ণময় জীৱনৰ সৰু সৰু সুখ দুখৰ ছবি। এখন আৰু ভ্ৰমি ফুৰোঁ এখন নদীত। সেই নদীখন যে মোৰ খুবেই প্ৰিয়, কাৰণ মোৰ যেতিয়াই মন যায় তেতিয়াই সাঁতুৰিব পাৰোঁ মোৰ স্বপ্নৰ সন্ধানত। অকণমানি সপোন এটাই উশাহ ল'ব পাৰে। প্ৰতিবাৰেই ভাবোঁ হৃদয়ৰ কথা কি লিখোঁ বাৰু? তথাপি উভতি যাম অনুভৱৰ বাটত। সপোনটিয়ে উশাহ মেলিব। তুমি এতিয়াও নামবিহীন আঁকোৱালি ল'বা আলফুলে নপমা নজহা হৃদয়ৰ এটি কোণত। জীৱন এখন পুৱতি নদীৰ দৰে যি বৈ যায় অবিৰতভাৱে। কেৱল দি থৈ যায় সময়ৰ এটি চিনাকি নাম। এতিয়া মাথো প্ৰয়াস কৰোঁ সময়ৰ প্ৰতিটো পলত বিচাৰিবলৈ জীৱনৰ নিৰ্বাক স্তব্ধতাৰ মাজত পোৱা নোপোৱাৰ হিচাপবোৰ। জীৱন গঢ়াৰ বাটত লোৱা সংকল্পবোৰ কিমান দূৰ আগুৱাই যাব পাৰিম নাজানো, মাথো চেষ্টা অব্যাহত ৰাখিম।